এই ল'ৰাকেইজনে বাৰু কি কৰি আছে জালিব ভিতৰতে শেষলৈ আজি পুৱা অলপ সোনকালে উঠিবলগীয়া হ'ল গাইছে যিহেতু আমাৰ ৰাহুল শইকীয়াই কোকৰাঝাৰ যাব ট্ৰেইন 5টাতে তো ধুমাধুমি পচাই দিলোঁ তাক জাগিৰ ৰেল ষ্টেচন গৈ পাই গাঁৱৰ মানুহে মৰ্ণিং খোৱা বস্তুটো খাবলৈ বিচাৰে কিন্তু সেইটো নাপায় কফিকে খাই দিলোঁ গাইছে তাৰপিছত অলপ টাইম লাইনত লাগি টিকেটটো কাটি তাক বাই বাই থৈছিলে ভাত বনাই দিলোঁ ঘৰলৈ গাঁও আহি ভাত পানী খাই ওলাইছিলোঁহে লগৰকেইটা প্লেনিং বনালে ব'ল অলপ ফুৰি আহোঁ গ'ল তাৰপিছত গোটেইকেইটাই টণ্টনত বহি চিধাই ওলাই দিলোঁ আমাৰ লক্ষ্যস্থানলৈ টপাতলি বজাৰৰ মাজেদি সৈতে বেকা ৰাস্তা দি গৈ ফাইনেলি পাই গ'লোঁ আমাৰ লক্ষ্যস্থান তাতে ধুনীয়া প্লেচ এটা চাই লগৰকেইটা ঘৰৰ পৰা লৈ অহা বস্তুখিনি সিপিনে খোৱাত লাগি গ'ল যিহেতু বৈদ্য গৰম পৰিছিল গাইছ গা নোধোৱাকৈ থাকিব নোৱাৰিলোঁ এতিয়া আপোনালোকে ভাবিব পাৰে ল'ৰাকেইটামান লেতেৰা পানীত গা ধোঁ এনে পানী ইয়াত চাফাই থাকে গাইছ খালি বৰষুণৰ ছিজনত মানে খোলা হৈ যায় পানীটো এনেকুৱা প্লেচত কিন্তু গাইছ সাঁতুৰিব নাজানিলে একদম নাহিব দেই জেগাটো কিন্তু ৰিস্কি আছে ভিডিঅ'ৰ লাষ্টত মই এটা কথা ক'ব বিচাৰোঁ সিদ্ধেশ্বৰে মেঘালয় ইফালে অসম দেই मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं। চ' আজিলৈ ভিডিঅ'টো ইমানেই লগ পাম এটা ভিডিঅ'ত তেতিয়ালৈ